পৰি আছিল স্কুলখনৰ আটাইতকৈ মেধাৱী ছাত্ৰী। তাৰ লগতে তাই গাঁওখনৰো আটাইতকৈ মেধাৱী ছাত্ৰী আছিল। তাই মাহীমাকৰ কামত হাত বঢ়াবৰ কাৰণে তাই স্কুল এৰাৰ সিদ্ধান্ত লয়। ছাৰ, সোমাব পাৰোঁনে? পৰি, তোমাৰ ইমান দেৰি কিয়? ছাৰৰ কথা শুনি পৰিয়ে মনটো মাৰি দিয়ে। কি হৈছে পৰি? কথাটো মোক খুলি কোৱা। তোমাৰ কিয় ইমান দেৰি হ'ল? ক'ৰবাত কিবা প্ৰব্লেম হৈছে নেকি? তুমিতো এনেই দেৰি কৰা ছোৱালী নহয়, কিন্তু তোমাৰ আজি দেৰি হ'ল যে কিয়? তোমাক কথাটো সোধাৰ লগে লগে তুমি কথা মন মাৰি দিলা হঠাতে। কি হৈছে পৰি? মোক কোৱা পৰি। একো হোৱা নাই ছাৰ, মই কথা এটাহে ক'বলৈ স্কুল আহিলোঁ। মই কালিলৈৰ পৰা স্কুল নাহোঁ। মই স্কুল বাদ দিম। মই স্কুললৈ আহিলে ঘৰৰ কামবোৰ ৰৈ যায় যে, সেইকাৰণে মোক মাহীমায়ে কৈছে মই পিছত পঢ়িম। এতিয়া আৰু পঢ়িব নালাগে। ঘৰৰ কামবোৰ কৰিবৰ কাৰণে মাহীমাক মই সহায় কৰিবৰ কাৰণে মই স্কুল আহিবলৈ নালাগে, মই ঘৰতেই থাকিম। সেইকাৰণেহে আজি ছাৰ দেৰিকৈ আহিলোঁ। মোক ক্ষমা কৰি দিব ছাৰ। মই আৰু এই বিদ্যালয়ত পঢ়িব নোৱাৰিম। মই আজি ইয়াতে সামৰণি মাৰিছোঁ। কি কথা ক'ব আহিছা পৰি? ঘৰৰ কামৰ কাৰণে তুমি স্কুল নাহা? এনে কথাটো হ'ব নোৱাৰে। মই তোমাৰ মাহীমাৰ লগত কথা পাতিম। মই আমাৰ স্কুলৰ প্ৰিন্সিপালৰ লগত কথা পাতিম। তুমি আমাৰ স্কুলৰ এজনী ভাল ছোৱালী, ভাল পঢ়িব জনা ছোৱালী, লিখিব জনা ছোৱালী। তুমি পঢ়া শুনা বাদ দিলে তোমাৰ লষ্ট হ'ব নহয়। তোমাৰ গোটেই ভৱিষ্যতটো পৰি আছে। তুমি পঢ়িব লাগিব। তুমি ঘৰৰ কাম কৰিম বুলি স্কুল নাহাকৈ থাকিলে নহ'ব। তুমি স্কুল আহিবই লাগিব। এই সকলোবোৰ কথা ভাবি ভাবি পৰিয়ে ভাত বনাই আছিল। মাহীমাকে আহি গালি পাৰিলে। ঐ কুলেখনি, তই এতিয়ালৈকে ভাত বনাই খুৱাব পৰা নাই? মোৰ কথা তই স্কুলত কৈ থৈ আহিছ। সকলোৱে মোক এতিয়া হাঁহিছে। তই জন্ম হৈ মাৰৰ মূৰটো খালি, এতিয়া আকৌ তই মোৰ মূৰটো খাবলৈ আহিছ। কালিলৈৰ পৰা তই বাহিৰলৈ ওলাব নোৱাৰ। তই ঘৰৰ সকলোবোৰ কাম কৰিব লাগিব, এইটোৱে কৈ দিছোঁ। যেতিয়া মাহীমাকে তাইক ইমানবোৰ গালি পাৰিবলৈ ল'লে, তাই মনতেই ভাবি ল'লে যে মোৰ জীৱনটো ইমানতেই শেষ। মাকে তাইক এৰি থৈ যোৱাৰ দুখটো আছেই, তাৰ বাহিৰেও মাহীমাকৰ গালি শপনি খাই তাইৰ জীৱনটো পাৰ কৰিছে।